উপস্থিত থকা সকলো বিহুপ্ৰেমী ৰাইজলৈ মই বহাগৰ আন্তৰিক শুভেচ্ছা অভিনন্দন ৰঙালী বিহুৰ লগ জনাইছোঁ। মই এই অঞ্চলৰ প্ৰায় স্থানীয় মানে ইয়াত এই অঞ্চলত থকা মোৰ প্ৰায় এটা দশকতকৈ বেছি হ'ল আৰু মোৰ এনাই ঘৰ তেনে দাঁতি কাষৰীয়া, গতিকে মই এই অঞ্চলৰ ৰাইজৰ তেনে একেবাৰে আপোন আৰু মোৰ এই অঞ্চলটো মোৰ নিজৰ, গতিকে ইয়াত মই ৰাইজৰ আগত দীঘলীয়া কথা কোৱাৰ কোনো দৃশ্যতা মোৰ নাই। মই আপোনালোকৰ মাজলৈ আহিছোঁ কেৱল মাত্ৰ আশীৰ্বাদ আৰু সুভাষিস বিচাৰি, যাতে আমি ক্ষুদ্ৰখন ছাত্ৰ সন্থাক নেতৃত্ব প্ৰদান কৰোঁতে জাতীয় জীৱনলৈ অহা সকলো সংকট মৰিখন কৰি জাতীয় জীৱনৰ আত্মপ্ৰতিষ্ঠাৰ মহাসংগ্ৰামত অসমীয়া জাতীয় জীৱনক যাতে শক্তিশালী বলিষ্ঠভাৱে যাতে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ। জাতিলৈ অহা সকলো সংকট, ভাষা, সাহিত্য, সংস্কৃতি আৰু জাতিয়ে অবৈধ বিদেশীৰ হাতত নিজৰ অধিকাৰ নিষেধ কৰাৰ সন্ধিক্ষণত যাতে জাতিটোক বচাবলৈ সন্মুখীন হ'ব পাৰোঁ। জাতীয় জীৱনলৈ অহা এনেকুৱা ধৰণৰ প্ৰত্যাক্ৰমণ, এনেকুৱা ধৰণৰ সংকট যাতে আমি উফৰাই যাতে জাতীয় জীৱনক শক্তিশালী ৰূপত আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে সদৌতি ৰাইজৰ আমি আশীৰ্বাদ সুভাষিস বিচাৰিছোঁ। এই বৰপথাৰ অঞ্চল অত্যন্ত সংস্কৃতিবান অঞ্চল, বিস্তীৰ্ণ অঞ্চল একত্ৰিত হৈ প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয়ভাৱে এই বিহুৰ এই অনুষ্ঠান আয়োজন কৰিছে। আমি বহুদিনৰ পৰা এই অঞ্চলৰ ৰাইজৰ লগত আলোচনা বিলোচনা কৰিছিলোঁ যাতে আমি সকলোৱে একত্ৰিতভাৱে ইয়াত এখন বিহু অনুষ্ঠিত কৰিব পাৰোঁ। কাৰণ বহাগে বসন্তই যি সমন্বয়ৰ কথা কয়, একত্ৰিতভাৱে আগবাঢ়ি যোৱাৰ যি সাহস আৰু প্ৰেৰণা দিয়ে, সেই চিন্তা চৰ্চাকে সৰুগত কৰি সেই আদৰ্শকে লৈ আমি সকলোৱে বৰপথাৰবাসী ৰাইজে একত্ৰিতভাৱে ইয়াত ৰঙালী বিহু অনুষ্ঠিত কৰাৰ এটা সপোন আছিল। সেই সপোন আজি বাস্তৱায়িত হ'ল। গতিকে সমূহ বৰপথাৰবাসী ৰাইজক মই ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা আন্তৰিকতাৰে কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু আমি আশা ৰাখিম আগন্তুক দিনতো বৰপথাৰবাসী ৰাইজে তেওঁলোকৰ এই সমন্বয়ৰ যিটো চিন্তা, যিটো চেতনা, সেইটো সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তলৈ আগবঢ়াই লৈ যাব। ইতিমধ্যে বহু বিষয় আলোচনা হৈছে। সংস্কৃতিৰ কথা বিভিন্নজনে উল্লেখ কৰিছে। জাতীয় কৃষ্টি সংস্কৃতিলৈ সংকট আহিছে এই কথাও কৈছে। আমাৰ বহাগে যিহেতু আমাৰ জাতীয় কৃষ্টি সংস্কৃতিৰ বিভিন্ন দিশ, বিভিন্ন উপাদানসমূহ ধৰি ৰাখিছে, এই সময়ত আমাৰ সকলো ৰাইজলৈ, সদৌতি ৰাইজলৈ আহ্বান যাতে আমাৰ থলুৱা লোককৃষ্টি সংস্কৃতিৰ চৰণীয়া পথাৰত যাতে কোনো ধৰণৰ অপসংস্কৃতিয়ে গা নকৰে, কোনো ধৰণৰ বহিৰাগত সংস্কৃতিয়ে যাতে আমাৰ চৰণীয়া পথাৰত বিষময় কুলসিত কৰি তুলিব নোৱাৰে, তাৰ কাৰণে সকলোৱে সময় থাকোঁতে জেউৰা জপন আদি সংস্কৃতিৰ চৰণীয়া পথাৰখনক সৰ্বাংগ সুন্দৰকৈ যাতে ৰাখে, তাৰ কাৰণে সকলোৰে ওচৰত আহ্বান জনাইছোঁ। তাৰ লগে লগে বহাগ কেৱল মাত্ৰ জাতীয় জীৱনৰ কাৰণে কৃষ্টি সংস্কৃতিৰ ধ্বজাবাহকে নহয়, বহাগে জাতীয় জীৱনক জাতীয় সংকটৰ কালত সাহস আৰু প্ৰেৰণা দিছে। সেইকাৰণে এই বহাগ হওক প্ৰতিগৰাকী মানুহৰ কাৰণে সাহস আৰু প্ৰেৰণাৰ প্ৰতীক, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু সেইকাৰণে এই বহাগৰ বতৰতে সদৌতি ৰাইজক আমি পণ ল'বলৈ আহ্বান জনাইছোঁ, সংকল্প ল'বলৈ আহ্বান জনাইছোঁ। আগন্তুক দিনত জাতীয় জীৱনলৈ অহা সকলো ধৰণৰ সংকট, সকলো ধৰণৰ প্ৰত্যাহ্বান, সাংস্কৃতিক আগ্ৰাসন সকলো ওপৰাই কেৱল মাত্ৰ এইখন অসমত খিলঞ্জীয়া অসমীয়া মানুহৰ প্ৰভুত্ব, আধিপত্য, আত্মনিয়ন্ত্ৰণ যাতে সৰ্বকালৰ কাৰণে যাতে এইখন অসমত থাকে, কোনো কাৰণতে যাতে অবৈধ বিদেশী শক্তিয়ে অসমীয়া মানুহৰ ওপৰত অসমীয়া জাতীয় জীৱনক পদানত কৰিবৰ কাৰণে কেতিয়াও যাতে সাহস নকৰে, তাৰ কাৰণে সকলোৱে সাহসেৰে অবৈধ বিদেশী আগ্ৰাসন ওপৰাই খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব যাতে সৰ্বকালৰ কাৰণে এইখন অসমত জীয়াই ৰাখিব পাৰে, তাৰ কাৰণে বহাগৰ বতৰতে যাতে সকলোৱে সংকল্প লয়, তাকে আমি আহ্বান জনাইছোঁ। অত্যন্ত আশাবাদী চিন্তা চেতনাৰে ক'ব খুজিছোঁ, যিখন অসমত কেতিয়াও কোনো বিদেশী শক্তিয়ে অসমীয়া মানুহক কেতিয়াও পদানত কৰিব পৰা নাছিল। বহুবাৰ বিদেশীৰ আক্ৰমণ ওপৰাই, ১৭ বাৰ বিদেশীৰ আক্ৰমণ ওপৰাই অসমীয়া মানুহে নিজৰ গৌৰৱ উজ্জ্বল বিজয় নিচান নীলিমা শপত উৰুৱাই ৰাখিছিল। অসমীয়া মানুহৰ হাতৰ পৰা ভাষা কাঢ়ি লৈ যাব বিচৰা হৈছিল। অসমীয়া মানুহক এটা সময়ত স্বাধীনতাৰ পিছত অসমক বেলেগৰ হাতত পশ্চিমবংগ এতিয়া বাংলাদেশৰ হাতত অৰ্পণ কৰিব বিচৰা হৈছিল। ৬২ চীনা যুদ্ধৰ সময়তো কেন্দ্ৰীয় চৰকাৰে অসমক এৰি দিব বিচাৰিছিল। মাধ্যম সংকটৰ কালত
যিমান বতাহ বৰষুণ ধুমুহা নেওচি আজিও ১বিংশ শতিকাৰ দ্বিতীয় দশকত নিজে নিজৰ মেৰুদণ্ড পোন কৰি নিজৰ শিৰ উচ্চ কৰি জীয়াই আছে আৰু জীয়াই থাকিব। যিমানে ষড়যন্ত্ৰ নহওক লাগিলে নিজৰ মেৰুদণ্ড বেকা কৰি পংগু জাতি সত্তাত পৰিণত কৰিবলৈ যিমান ষড়যন্ত্ৰ যিমান বতাহ বৰষুণ ধুমুহা নহওক লাগিলে অসমীয়া মানুহে অসমীয়া খিলঞ্জীয়া জাতি সত্তাই সৰ্বকালৰ কাৰণে যেতিয়ালৈকে এখন পৃথিৱীত জোন বেলি তৰা আকাশ বতাহ বৰষুণ বৰদৈ চিলা বহাগ বিহু ৰঙালী বিহু যেতিয়ালৈকে থাকিব তেতিয়ালৈকে অসমীয়া মানুহে নিজৰ চিনাকি আত্মপৰিচয় সৰ্বকালৰ কাৰণে সগৌৰৱে সদম্ভে নিজৰ ভাষা সাহিত্য সংস্কৃতি নিজৰ অধিকাৰ নিজৰ হাতত ৰাখি সৰ্বকালৰ কাৰণে নিজৰ আত্মপৰিচয় দাঙি ধৰিব। আৰু আমি আশা ৰাখিম এই বহাগ সমগ্ৰ অসমৰ জাতীয় জীৱনৰ কাৰণে সাহস প্ৰেৰণা আৰু আত্মপ্ৰত্যয়ৰ বৰ্ষ হওক। এই বছৰতে সংকল্প লৈ এনেকুৱা ধৰণৰ সকলো প্ৰত্যাহ্বান ধুমুহা উপৰাই আমি অসমত অসমীয়া মানুহৰ গৌৰৱ উজ্জ্বল বিজয় নিশান সৰ্বকালৰ কাৰণে নিৰ্বাহত উৰুৱাই ৰাখিম। তাকে কৈ পুনৰবাৰ ইয়াত উপস্থিত থকা সদৌতি ৰাইজলৈ মই নতশিৰে প্ৰণিপাত জনাই সশ্ৰদ্ধ সেৱা জনাই সকলোৰে পৰা আশীৰ্বাদ আৰু শুভাশীষ বিচাৰি মই মোৰ বক্তব্য